হেল্ল' গাইছ, আজি মানে ৰাতিপুৱা উঠিলোঁ মই, কাৰণ কি জানা আজি মানে আমাৰ পিছফালৰ যোনটো পুখুৰী আছে না, পুখুৰীটো সিঁচি আছে আৰু সেইটো যি ৰাস্তা দেখিছে সদিয়ে মানে পুখুৰীত যাম, তো ধুনীয়াকৈ মাছ চাছ মাৰিবলৈ চাই থাকক গাইছ। মই মাছ মাৰিব যাই কিনে এখন মাছ পালোঁ আৰু বাপা গৈছিল মোৰ লগত। বাপাৰ অৱস্থা দেখিছে একদম বেয়া আৰু মোৰ অৱস্থাটো একদম ক'বাই নাংগে। আৰু এডলা যি দেখিছে এডলাটো চিনি পাই চবে, এডলা হৈছে কুইছা মাছ, যিটো বহুতে কোবে কিনে ৰাখিব নোৱাৰে, কিন্তু মই মানে হাতেদি ধৰিব পাৰিছোঁ। আৰু এটা বস্তু দেখি আছোঁ গাইছ, এইটো যি দেখিছা না, এইটো কাকৰাটো মানে পুৰিম তো ভাতৰ লগত খাম চাই থাক। তো গাইছ গা চা ধুই কিনে একদম থৌগাকৈ মানে থৌগা কাপোৰ পিন্ধি কিনে আহি গ'লোঁ বাপাহঁতৰ ঘৰত। আৰু ইফালে ধুনীয়াকৈ চেং মাছটো পুৰি আছোঁ আৰু জানেই কাকৰাটো আছে লগতে, কাকৰাটো দেখছি না মোটামুটি হৈছে আৰু অলপমান আছে, তো চাই থাকক আপোনালোকে। তো গাইছ ফাইনেলি আমাৰ কাকৰা পোৰাটো ৰেডি হৈছে প্ৰায়। এয়া দেখছি অলপমান গৰম আছে, কিন্তু মানে ধৰছোঁ দিয়ক আৰু তথাপি এয়া দেখছি একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু ইফালে মাছটো আমি ধুনীয়াকৈ সানি চানি মানে সানা নাই আৰু বাকাল চাকাল চেলাই থৈ দিছোঁ, তো ধুনীয়াকৈ কাকৰাটোৰ লগতে সানিম আৰু। তো কাকৰাটো চেলাই লওঁ, চাই থাকক। তো গাইছ ফাইনেলি আমাৰ কাকৰা পোৰাটো ৰেডি হৈ গ'ল, চবখিনি ধুনীয়াকৈ জ্বালা পিঁয়াজ সানি কিনে একদম ধুনীয়াকৈ ৰেডি কৰি দিছোঁ। আৰু মানুহে বোলে জ্বালা নাখানাকৈ গায়, তো জ্বালা ঠিক নাখানাকৈ দিলোঁ। আৰু ইফালে আমাৰ চলিকেইটা আছে সৰু সৰু, তো জ্বালা দি খাবিনে নেদা? ই জ্বালা দি খাব, ই ঠিকে আছে, ই আমাৰ নিচিনাই বাৰু ঠিকে আছে, ভালেই আৰু তাৰ সময় আহি গ'ল কাকৰা পোৰা টেষ্ট কৰা। তো খাই চাওঁ অলপমান, এয়া দেখছি ধুনীয়াকৈ মানে হেৰি হৈ গৈছে, অলপমান মানে টেষ্ট কৰি চাওঁ আৰু কেনে লাগে। এইখিনিত লৈ লৈছোঁ, এই মজা গাছ পেলাই লাও বাই লৈছে আমাৰ। লাও বাই টেষ্ট কৰি দিয়া অলপ, কেনে লাগছে বা কেনে লাও বাই এই চালি। তো আমাৰ বাবাই কাকৰা পোৰাৰ লগত ভাত খাব দিছে, তো সি মানে টেষ্ট কৰি চাব মানে কেনে হৈছে ক'ব আৰু আপোনালোকক। আজিলৈ ইমানখিনিয়ে, মানে কোনো এটা ভিডিঅ' টাইপত বনোৱা নাই, মানে এনেই বনালোঁ আৰু বনাব মন গ'ল। যদি আপোনালোকে চাই কিনে ভাল পাইছে তেনেহ'লে লাইকটো কৰি দিব। তো আজিলৈ ইমানেই দিয়ক।